বৰ্তমান অসমৰ প্ৰধান সমস্যাসমূহ কি কি বুলি প্ৰশ্ন কৰিলে অসমৰ জ্বলন্ত সমস্যাসমূহ ভিতৰত নিবনুৱা সমস্যা কথাটো আপোনাৰ বা মোৰ মনলৈ আহিব। চাওঁতে চাওঁতে অসমৰ নিবনুৱা সংখ্যা ইমানেই বৃদ্ধি পাবলৈ ধৰিলে সকলো শিক্ষিত নিবনুৱাক চৰকাৰী চাকৰি দি সংস্থাপন দিয়াটো সম্ভৱপৰ নহয়। আমি চৰকাৰী চাকৰিমুখী চিন্তা আৰু ধাৰণাক মনৰ পৰা অলপ আঁতৰত থৈ স্বনিৰ্ভৰশীল হ'ব পৰাকৈ অন্য কিবা চিন্তা কৰিব পাৰোঁ নেকি? নিশ্চয় তেনে স্থল আছে। আমি স্বনিৰ্ভৰশীল হ'ব পৰাকৈ খেতি বাতি নতুবা ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত হৈও নিজকে আৰ্থিকভাৱে টনকিয়াল কৰিব পাৰোঁ। আমি সকলোৱে জানো অসম এখন কৃষিপ্ৰধান ৰাজ্য। অসমৰ মাটি পলসুৱা আৰু সাৰুৱা। অসমত প্ৰায়বোৰ খেতি বাতিৰ বাবে জলবায়ু উপযোগী। আহকচোন আজি আমি এনে খেতিৰ বিষয়ে আলোচনা কৰোঁ যি খেতিৰ জৰিয়তে আপুনিও প্ৰচুৰ পৰিমাণে লাভান্বিত হ'ব পাৰে। সেই খেতি হ'ল নেমু খেতি। নেমু খেতি বুলি কোৱাৰ লগে লগে আপোনাৰ মনলৈ প্ৰশ্ন আহিছে, নেমু খেতি কেনেকৈ লাভজনক খেতি হ'ব পাৰে? নিশ্চয় ই লাভজনক খেতি। ব্যৱসায় ভিত্তিত নেমু খেতি কৰিলে আপুনি লাভান্বিত নিশ্চয় হ'বই হ'ব। আজি আমি থলুৱা নেমুৰ বিষয়ে ক'ব বিচৰা নাই, পিছে ব্যৱসায় ভিত্তিত থলুৱা নেমুৰ খেতি কৰিলেও যথেষ্ট পৰিমাণে লাভান্বিত হোৱা দেখা যায়। আজি আমি থলুৱা নেমুৰ বিপৰীতে উন্নত প্ৰজাতি তথা 12 মাহে লাগি থকাৰ গুটিবিহীন অৰ্থাৎ চিডলেছ লেমন বিষয়ে ক'ব বিচাৰিছোঁ। গুটিবিহীন এই নেমুৰ খেতি বৰ্তমান অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লগতে বহুতো ৰাজ্যত ব্যৱসায় ভিত্তিত খেতি কৰিবলৈ আৰম্ভ কৰিছে। এই খেতি কৰি বহু খেতিয়ক সফল খেতিয়ক বা সফল ব্যৱসায় শাৰীলৈ উঠিবলৈ সক্ষম হৈছে। এই গুটিবিহীন অৰ্থাৎ চিডলেছ লেমন ৰোপণ কৰা এবছৰ পাছতেই ফল লাগিবলৈ আৰম্ভ কৰে। এই নেমু 12 মাহে গছত লাগি থকাৰ বাবে খেতিয়কজনে কেতিয়াও লোকচানত পৰিব লগা নহয়। এই খেতিৰ বাবে পলসুৱা বা বালিচহীয়া মাটিৰ ভাল। গতিকে আপোনাৰ এনেই খালী মাটি পৰি আছে যদি উন্নত জাতৰ গুটিবিহীন নেমু খেতি কৰিবলৈ আজি চিন্তা কৰক। অধিক জানিবলৈ আমাৰ সৈতে যোগাযোগ কৰক নতুবা মৰাণৰ জ্যোতিব্ৰত অৱস্থিত ছানফ্লাৱাৰ নাৰ্চাৰীলৈ আহি ইয়াৰ পুলি সংগ্ৰহ কৰিব পাৰে। বৰ্তমান ছানফ্লাৱাৰ নাৰ্চাৰীয়ে বিশেষ ৰেহাই মূল্যত পুলি প্ৰদান কৰি আছে। শেষত আহি কথাখিনি শুনি হয়তো আপোনাৰ মনলৈ প্ৰশ্ন আহিব পাৰে, ই কেৱল বিজ্ঞাপনৰ কৌশল বুলি নহয়। ই কেৱল বিজ্ঞাপন নহয়, আপুনি এবাৰ ভালকৈ ভাবিব, এবাৰ চিন্তা কৰিব। ঈশ্বৰে আপোনাক চিন্তাৰ বিবেক বুদ্ধি সকলো দিছে যেতিয়া বিচাৰ বিবেচনাৰে আপুনি সিদ্ধান্ত ল'ব। যদি আপুনি যোগাত্মক সিদ্ধান্তৰ মাজলৈ আগবাঢ়ি যাব বিচাৰে তেনেহ'লে পুলি ৰোপণ কৰা সময় এতিয়াও আছে। অসমৰ থলুৱা নেমু মে আৰু আগষ্ট মাহত ৰোপণ কৰিব লাগে যদিও গুটিবিহীন উন্নত প্ৰজাতিৰ এই চিডলেছ লেমন ছেপ্টেম্বৰ মাহতো ৰোপণ কৰিব পাৰে। আশা কৰিছোঁ ভিডিঅ'টি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ৰং বয় বয়।